হাই হেল্ল' নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বিগত বহু দিন ধৰি আপোনালোকৰ মাজলৈ আহিব পৰা নাছিলোঁ, কিন্তু আজি আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আপোনালোকক এটা সুন্দৰ ভিডিঅ' দেখুৱাবৰ বাবে আহিছোঁ। এটি সুন্দৰ ঠাই দেখুৱাবলৈ আহিছোঁ। আপোনালোকক সেই ঠাইখন দেখুৱাম, কিন্তু কি ঠাইলৈ আহিছোঁ সেইটো জানিবৰ বাবে ভিডিঅ'টো সম্পূৰ্ণ চাওক, কাৰণ এতিয়াই কৈ নিদিওঁ। এতিয়াই ক'লে আপোনালোকে নাচাব। ভিডিঅ'টো সম্পূৰ্ণ চাওক, কি ঠাইলৈ আহিছোঁ গম পাই যাব। বৰ্তমান উপস্থিত আছোঁ চান্দুবিত, আৰু আপোনালোকক কৈছিলোঁ যে মই ক'ত উপস্থিত আছোঁ অকণ পিছত ক'ম, কিন্তু এতিয়া কৈছোঁ যে মই চান্দুবিত উপস্থিত আছোঁ। প্ৰত্যেক বছৰৰ জানুৱাৰীৰ 1 তাৰিখৰ পৰা 5 তাৰিখলৈ এই চান্দুবিত মেলা হয়, আৰু যি মেলাত জনগোষ্ঠীয় যি সমাহাৰ হয়, সেই সমাহাৰ হয়তো অসমবাসীয়ে দেখিছে আৰু আমিও দেখুৱাইছোঁ আগতে। কিন্তু এতিয়া যি কৰোণাকেন্দ্ৰিক পৰিস্থিতি হৈ আছে, তাৰ বাবে এই মেলা স্থগিত ৰাখিবলগীয়া হৈছে। যি মেলাত গাহৰি পোৰাৰ পৰা আদি কৰি বিভিন্ন জনগোষ্ঠীয় যিসমূহ খাদ্য সামগ্ৰী হওক, পৰম্পৰাগত সাজপাৰ হওক, সকলোবোৰ ইয়াত ওলাই, অৰ্থাৎ সকলোবোৰ বিক্ৰী কৰাও হয়। বহু মানুহ আহে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মানুহ ইয়ালৈ আহে, আৰু এই চান্দুবিৰ যি এক সমাহাৰ কৰে, ঐক্য ভাতৃত্ববোধৰ যি সমাহাৰ, এই চান্দুবিয়ে কিন্তু প্ৰত্যেকবাৰে উদাহৰণ দিয়ে আহিছে। বিষাদ বিষাদ কোঠালি অৱসাদে আগুৰি, বিষাদ বিষাদ কোঠালি অৱসাদে আগুৰি, তুমি তুমি ভাৱনাৰ মণি। আৰু এয়া হৈছে ডাষ্টবিনৰ ব্যৱস্থা। যিদৰে এখন প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ বাবে প্ৰত্যেকজন নাগৰিকৰ দায়িত্ব আছে, সেই দায়িত্বৰ প্ৰতি লক্ষ্য ৰাখি চান্দুবিৰ যিসমূহ কমিটি আছে, চান্দুবি পৰিচালনা সমিতি আছে, সেইসমূহে এনেদৰে চান্দুবিৰ সমগ্ৰ চৌপাশটোত এনেদৰে ডাষ্টবিন স্থাপন কৰিছে, আৰু প্ৰত্যেকটো ডাষ্টবিনত এনেদৰে কিছু বস্তু থোৱা হৈছে, অৰ্থাৎ যিবোৰ জাবৰ জোঁথৰ আছে সেইসমূহ এই ডাষ্টবিনসমূহত পেলোৱা হয়। বিশেষকৈ পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ ক্ষেত্ৰত যি ধৰণৰ মানুহৰ কৰণীয় থাকে, সেই কৰণীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰেই সমগ্ৰ চান্দুবিখনৰ পৰিৱেশত বহু আমি যদি কওঁ শতকৈও অধিক বহু সংখ্যক ইয়াত ডাষ্টবিন আছে, আৰু এইসমূহ ডাষ্টবিন বাঁহৰে নিৰ্মাণ কৰা হৈছে। আৰু আমি বহু ঠাই মানে চান্দুবিৰ বিভিন্ন ঠাই ঘূৰিলোঁ। মোৰ লগত আছে ৰূপম,
ৰূপম ইয়াৰে লোকেল হয়, গতিকে ৰূপমক লৈ আহিছোঁ, কাৰণ অকলে আহিবলৈ ভয় লাগে কিছু ক্ষেত্ৰত। ৰূপম, কি ক'বা? ইয়াৰ যিটো ঐতিহ্য, সেই ঐতিহ্যটো সমগ্ৰ অসমেই নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ মানুহেই জ্ঞাত। আৰু ইয়াত যিটো এটা পৰিৱেশ বৰ্তমান যিটো পৰিৱেশে বিৰাজ কৰিছে, শান্ত সমাহিত পৰিৱেশ আৰু ইমান নৈসৰ্গিক এটা পৰিৱেশ দেখিবলৈ খুব ধুনীয়া। আৰু ইয়ালৈ আহিলে মানুহৰ মনটো সম্পূৰ্ণ নিকা হৈ পৰে। যদি কোনোবাৰ কিবা মনত যদি কিবা অশান্তি আছে, এনেকুৱা ঠাইলৈ আহক। এনেকুৱা ঠাইত আহিলে মনৰ সম্পূৰ্ণ যিবোৰ অশান্তিকৰ বিভিন্ন কথা আছে সেইবিলাক আঁতৰি যাব। এটা কথা, প্ৰেমিকসকল বেছিকৈ আহে নেকি? তাকে প্ৰেম যিবিলাকে ইয়াতে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আহিলে ইমানেই ভাল লাগে নহয়। ইমান ধুনীয়া ঠাই, ইমান মানে প্ৰাকৃতিক পৰিৱেশ এটা, ইয়াত আহিলে সঁচাকৈ যিটো প্ৰেমিক মন সেইটো আকৌ উৎফুল্লিত হৈ উঠিব, অধিক উৎফুল্লিত হৈ উঠিব। গতিকে প্ৰেম বেছিকৈ কৰিবলৈ মন যাব এইবিলাক ঠাইত আহিলে। আৰু আপোনালোক সেইকাৰণে কৈছোঁ, যিসকল প্ৰেমিক আছে প্ৰেমিকাক লৈ আহিব আকৌ ইয়ালৈ, তেতিয়াহে মনটো ভালে থাকিব। ইয়াত জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা প্ৰায় 3-4 দিনীয়াকৈ ইয়াত মেলা হয়। ইয়াত মেলাত সকলো ধৰণৰ বস্তু উপলব্ধ হয়, আৰু জনজাতীয় সাজপাৰ, জনজাতীয় খাদ্য সম্ভাৰ সকলোবোৰ উপলব্ধ হয়। খুব ভাল লাগে, নিশ্চয় বহুতে আহিছে ইয়ালৈ। এটা কথা, আমাৰ পাছফালে এইখন দেখিছে চানডুবি, যিখন বিল, ইমান সুন্দৰ নৈসৰ্গিক পৰিৱেশ আপোনালোকে হয়তো ঘৰত থাকিলে নাপাব। কিন্তু যিহেতু যান্ত্ৰিকতাৰ মাজত বেছি সংখ্যক মানুহ থাকে, গাঁৱৰ জীৱন যাপন বহুত কম সংখ্যক লোকেহে পায় আজিকালি। গতিকে এনেধৰণৰ পৰিৱেশলৈ আহক, আৰু আহিলে আপোনালোকৰ মনটো ভাল লাগিব। আৰু যিহেতু কৰোণাকেন্দ্ৰিক পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিয়ে আছে কিছুদিনৰ পৰা, গতিকে তেনে কিছুমানৰ পৰা মানসিকভাৱে আপোনালোক সুস্থ থাকিবৰ বাবে মই ভাবোঁ এনেকুৱা ধৰণৰ শান্তিৰ পৰিৱেশলৈ আহিব লাগে। বিষাদ কোঠালি অৱসাদে আগুৰি, বিষাদ কোঠালি অৱসাদে আগুৰি, তুমি ভাৱনাৰ মণি, মোৰ পদূলিত ৰদালি, নাজানো কেনেকৈ পাৰ হৈ ৰাতিবোৰ, নাজানো কিয়নো ধূসৰ স্মৃতিবোৰ, সোঁৱৰণি 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 আজি সোঁৱৰণি।